আজিকালি বৌ লগত নাথাকোৱে ইমানকে ভিডিঅ' বনাই নাথাকোৱে ঐ বৌ বুলি পিনি মালবী কেনেকুৱা ভালনে আচ্ছা জুই ন ভালে যাম দেই ঠিক আছে যাব কিন্তু যাম হট ফুল খামগে আচ্ছা যাব লাগিব হেল্ল' গাইজ কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোকৰ সকলোৱে ভালে আছে আজি মই আছোঁ পূৰা ঢলা শদিয়া মানে ভূপেন হাজৰিকা সেতুত আজি আমি গৈ আছোঁ মানে মই গৈ আছোঁ ডিগবৈ আৰু মোৰ এই লগৰজন গৈ আছে ঐ ক'ত গৈ আছোঁ আজি মাঘেৰিটা ইয়াৰ আছে মানে এক্সাম মাঘেৰিটাত মোৰ আছে মানে ডিগবৈত ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ এক্সাম আছে অহা কাইলৈ 21 তাৰিখে গেট 4 আছে আপোনালোকে গম পায় কোনোবাই দিবও চাগে আজি আমি তালৈ গৈ আছোঁ আৰু আপোনালোকে ভিডিঅ' চাই থাকক অলপ মানে ধামাকা হ'ব ভিডিঅ'টো ঠিক আছে আপোনালোকে যাব লাগে এতিয়া আমি পালোহি তালাপত ঠিক আছে তালাপত মানে অলপ হাৱা ভৰাই লৈছোঁ বাইকখনৰ মানে হাৱাটো কমি আছে মানে ধুনীয়া এখন দোকান দেখিলোঁ সৰু ঘুমটি এফালে আমি মানে জাল চানা পূৰা খাই আছে শেষৰবাৰ আৰু আমাৰ ফিৰোজ চেতিয়া ককাই আমি আহি আছিলোঁ আমি 4জন এই 2জন আগত আহি আছিলে এতিয়া আমি মানে জাল চানা খাব লৈছোঁ বৰ্তমান পূৰা মজাকৈ দেখিছোঁ দোকানখন ভাইটি তোমাৰ নামটো কি আচ্ছা পঢ়িছা নাই তুমি স্কুল গৈছা নাই গৈছা আৰু এক্সাম আছে এয়াৰো এক্সাম আমাৰ 3জনৰ 4জনৰ এক্সাম আছে 4জনে আমি এক্সাম দিব গৈ আছোঁ এতিয়া সকলোৱে আশীৰ্বাদ কৰিব যেন এক্সামটো ভাল হয় ভালদৰে আমি দি আহিব পাৰোঁ ঠিক আছে আপোনালোকে ভিডিঅ'টো চাই থাকক হেল্ল' গাইজ এতিয়া পালোহি আমি ডুমডুমা টাউনত বৰ্তমান আমি এতিয়া মাঘেৰিটালৈ গৈ আছে মই ডিগবৈলৈ গৈ আছোঁ এতিয়া মানে মোৰ লগৰ কিছুমানে কৈ আছে মানে তিনিচুকীয়া যাওঁ বুলি তিনিচুকীয়াত মানে কোনোবা ৰিলেশ্যনৰ মানুহ আছে বুলি কৈছে আমাৰ এখেতৰ কোনোবা আছে বুলি কৈছে তালৈ যাব লাগে এতিয়া মই নাযাওঁ কৈছোঁ দেৰি হ'ব কিন্তু ঐ কি কৰিবি এতিয়া যাবিনে নাযাওঁ এটা কৰি লওঁ প্ৰথমতে আচ্ছা তই যাবিনে নাযাওঁ 32 মিনিট মানে আমি এতিয়া ডুমডুমাত আছোঁ ডুমডুমাৰ পৰা মানে ডিগবৈলৈ 32 মিনিট আছে মানে হেল্ল' গাইজ ফাইনেলি আমি পালোহি মাকুম বাইপাছ আমি মানে ইয়ালৈ আহিছিলোঁ এক্সাম দিবলৈ গৈ আছোঁ বৰ্তমান ইয়াত মানে ভিডিঅ' বনাই আছে কিছুমান মানে এলেন ভাই আছে আৰু মালবী আছে আৰু নামকেইটা মই ইমান নাজানো বাৰু দেখাই দিছোঁ পূৰা ভিডিঅ' বনাই আছে এলেন মালবী কেনেকুৱা ভালনে আচ্ছা জুই ন ভালে আছে মানে বহুত দিনৰ মই লগ পালোঁ ভিডিঅ'ত মানে চাই থাকোঁ এবাৰ এলেন ভাই এফালে আজি একদম সৰুৰ শদিয়াৰ পৰা আহিছে দাদাটো একদম লগ পাই ভাল লাগিল দেই আজি পৰীক্ষাৰ কাৰণে আহিছে ন ভালকে পাছ কৰিলে হয় আৰু দেই ঠিক আছে আৰু এফালে আকৌ দাদাজন এফালে ভিডিঅ' চাই থাকোঁ থেংক ইউ আজি লগ পাই ভাল লাগিলে ঠিক আছে দাদা আপোনাৰ নামটো আচ্ছা ঠিক আছে আমাৰ শদিয়া ফালে যাব যাম দেই ঠিক আছে যাব কিন্তু হট ফুল খামগে আচ্ছা যাব লাগিব এফালে গোটেইবোৰ দাদা গৈ থাকে ন আচ্ছা নমস্কাৰ বন্ধুসকল আজি আমাৰ তপন বৰুৱা বন্ধু আজি মোৰ দোকান পালেহি আৰু খুব ভাল লাগিছে আৰু ইয়াৰ চেনেলটো চাব আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ যি পাৰে কৰি দিব আৰু খুব ধুনীয়াকৈ আজি মোৰ দোকানলৈ আহিলে মই যাওঁ এফালে তো লগ পাই থাকিম আৰু আজিলৈ ইমানতে বন্ধুক বিদায় দিছোঁ মই লগ পাই আছোঁ দেই ভাল লাগিল সৌৰভ দা এফালে দোকানখন দেখিলে আপোনালোকে ভিডিঅ' দেখি থাকে সৌৰভ দা যাব ঠিক আছে আৰু লগ পাম ডিপ ফ্ৰিজ আচ্ছা আমাৰ কিন্তু শদিয়ালৈ গ'লে সোমাব লাগিব একদম নিশ্চয় শদিয়া গ'লে সোমামগৈ ঠিক আছে বাই সৌৰভ কাই মানে ক'বালৈ গৈ আছে ঘৰত নেকত এইফালে আমাৰ বৌ বহি আছে বৌ ভালনে আচ্ছা ভালে কি কৰি আছে বৰ্তমান আচ্ছা দোকানখন বাকী বিক্ৰী বাৰ্তা কেনেকুৱা এফালে এলেনৰ পাৰ্টিৰ পৰা আহি আছে এফালে পূৰা মানে ভিডিঅ' বনোৱাত ব্যস্ত হৈ আছে যি বোলে মালবী বাৰ্থডে মানে মই গম পোৱা নাছিলোঁ এতিয়া মই এলেনক সুধিলোঁ মানে এলেনে ক'লে মানে মালবী বাৰ্থডে বুলি এফালে পূৰা ল'ৰাবোৰ পূৰা লয়াৰ ৰখি আছে এলেন কাৰ আজি বাৰ্থডে আজি মানৱী বাৰ্থডে আচ্ছা হেপী বাৰ্থডে থেংক ইউ মই গম পোৱা নাছিলোঁ আপোনাৰ বাৰ্থডে বুলি আহিলোঁ বেয়া চেয়া নাপাব আৰু দেই ঠিক আছে পূৰা মালবী পূৰা কেক কাটিবলৈ ৰেডি মালবী কিমান বছৰ কৰি হ'লা কৈ দিয়া Happy birthday to you Happy birthday to you কিবা এটা কৈ দিম ডাইলগবোৰ ভাল লাগিছে মানে কিবা এটা আজি আহিলে বৰ ভাল লাগিলে শদিয়ালে বিচুতি বাও লাগিলে আচ্ছা বৌ হেৰিটো ৱৰ্ডটো অলপ কৈ দিয়ক আজিকালি বৌ লগত নাথাকোৱে ইমানকে ভিডিঅ' বনাই নাথাকোৱে ঐ বৌ বুলি পিনি আচ্ছা বহুত মজা জমাই কিন্তু এলেন ভাই এফালে ঠিক আছে আমি এতিয়া গৈ থাকোঁ নেকি গৈ থাকিব একদম আকৌ লগ পাম দেই ঠিক আছে বাৰু আকৌ লগ পাম আহি থাকিবা চবে আহি থাকিবা মালবী গৈ থাকোঁ বাই বাৰ্থডে খাই ভাল লাগিল শদিয়াত গ'লে লগ পাম ঠিক আছে লগ পাম বাই লগ পাম বৌ থাকক ঠিক আছে থাকা দেই সকলোৱে ঠিক আছে হেল্ল'
গাইজ ফাইনেলি আমি গৈ আছোঁ ডিগবৈ ঠিক আছে আমি মানে এলেন ভাই আৰু সৌৰভ কাই আৰু মনোৰঞ্জন দাদা আৰু মানৱী সকলোকে লগ কৰি আহিলোঁ বহুত ভাল লাগিলে মই তেখেতসকলক বহুত অন্তৰৰ পৰা বহুত থেংক ইউ আমাক ইমানখন সুযোগ দিয়াৰ বাবে আমাৰ কাৰণে মানে ইমানখন টাইম দিয়াৰ বাবে বেছি নকওঁ এতিয়া আমি ডিগবৈ গৈ থাকোঁ ঠিক আছে আপোনালোকে ভিডিঅ'টো চাই থাকক গাইজ ফাইনেলি আমি পালোহি ডিগবৈ মহিলা মহাবিদ্যালয় ঠিক আছে মই কাইলৈ এক্সাম দিম 21 তাৰিখে এইখন মহাবিদ্যালয়ত ইয়াতে দিম ডিগবৈ মহিলা মহাবিদ্যালয় ইয়াতে মানে এক্সাম দিম অহা কাইলৈ ঠিক আছে আপোনালোকক কাইলৈ আৰু পুনৰ কৈ আছোঁ এক্সামটো কেনেকুৱা হ'ল কি হ'ল ঠিক আছে ফাইনেলি মই তাৰমানে মহিলা মহাবিদ্যালয় য'ত কাইলৈ এক্সাম আছে তাত চাই মেলি আহিলোঁ বাকী এইকেইজন এতিয়া যাব লাগিছে যাবি দেই ভালকৈ এক্সাম দিবি হেল্ল' গাইজ ফাইনেলি মই ৰুম পালোহি আৰু হোটেল লৈ ল'লোঁ ৰুম বুকিং কৰি ল'লোঁ এইটো চাওঁ ৰুমটো বৰ ধুনীয়া ৰুম এটা পূৰা ইফালে পাংখা চাংখা আছে আৰু পূৰা মজাকৈ পূৰা আপুনি বেটিং পত্ৰ লগাই দিলে গাইজ ফাইনেলি মানে খানা পিনা খাই ডিগবৈখন অলপ ফুৰি আহিলোঁ এতিয়া মানে পূৰা ৰুমলৈ আহি গ'লোঁ আৰু কাইলৈতো এক্সামটো আছে এতিয়াতো একো মই ভালকৈ চোৱাই নাই এতিয়া মানে কিবা এটা চাব লাগিব বহিখন হা কিতাপখন বা কিবা কিবি মানে ৰিভাইজ কৰোঁ আৰু তাৰপৰা পুনৰ কাইলৈ আপোনালোকক মই লগ পাম ঠিক আছে এতিয়ালৈ বাই বাই গুড নাইট চি ইউ টুমৰো গুড মৰ্ণিং গাইজ পূৰা মানে ৰাতিপুৱা হৈ গ'ল আৰু পূৰা মানে মই উঠি গ'লোঁ এতিয়া মুখ হাত ধুবগৈ লাগে আৰু আজি হৈছে 21 তাৰিখ আজি ছানডে আজি হৈছে এক্সাম আছে ঠিক আছে এতিয়া মই মুখ হাত ধুই ফ্ৰেছ হয় মানে এক্সাম দিব যাব লাগিব এতিয়া গা পা ধুবগৈ আৰু ঠিক আছে আৰু লগ পাই আছোঁ আপোনালোকক মই প্ৰথমতে গা ধুই আহোঁ দেই আৰু ফাইনেলি গা পা ধুই মানে মই ৰেডি মানে এতিয়া এক্সাম দিব যাম আৰু চেণ্টাৰলৈ যাওঁ মানে বেছি টাইম নাই মানে 10টা বজাৰ পৰা এক্সামে আছে মানে সেইটো কাৰণে সোনকালে যাব লাগিব আৰু সকলো পৰীক্ষাৰ্থীলৈ মোৰ ফালৰ পৰা বহুত শুভেচ্ছা আৰু মৰম যাচিছোঁ আৰু মোৰ যেন এক্সাম ভাল হয় তাৰে আপোনালোকে আশীৰ্বাদ কৰিব আৰু সকলোৱে চাকৰি পাব লাগে ঠিক আছে ডাইৰেক্ট ৰিক্ৰুটমেণ্টত মানে গেট ফ'ৰ চাকৰি পাব লাগে সেইটো কাৰণে আপোনালোকেও মানে চেষ্টা কৰিব এক্সামটো দিবলৈ আৰু মোৰ এক্সাম আজি কেনেকুৱা হ'ল মানে মই এক্সামটো দি আহি আপোনালোকক মই জনাম ঠিক আছে ভিডিঅ'টো চাই থাকিব স্কিপ নকৰিব আৰু মই এক্সাম দি আহি লগ পাম ঠিক আছে এতিয়ালৈ বাই বাই মানে দেৰি হৈছে সোনকালে যাম দেই হেল্ল' গাইজ ফাইনেলি মই ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ এক্সাম দি আহি গ'লোঁ ঠিক আছে মই এতিয়া পালোহি লেখা মানে ঠিক আছে কাইলৈ মানে অহা কাইলৈ পতাৰৰ ৰেলী আছে মানে ইয়াত ইণ্টাৰভিউ আছে আজি আছিলে কিন্তু আজি নেপালোহি মই এক্সামটো দিবলগীয়া হ'ল আৰু এক্সামটো ভালেই হৈছে মোৰ আপোনালোকৰ কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব ঠিক আছে আৰু ইয়াৰ পৰা মানে মই ইমান এটা সমাপ্ত কৰিব বিচাৰিছোঁ ঠিক আছে আৰু নেক্সট এটা ভিডিঅ' পতাৰ ভিডিঅ' অহা কালিৰ পৰা আহি আছে ঠিক আছে আজি ভিডিঅ'টো মানে মই ইমান এটা সমাপ্ত কৰিম ঠিক আছে যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব বাই বাই নেক্সট এটা ভিডিঅ'ত লগ পাম